এইটো বুলু নে কোন? Hello guys, welcome back to my YouTube channel Harley Rider. তো মানে আজি আমি গৈ আছোঁ গোগামুখ। তো মোৰ লগত গুড্ডু আছে। তো সি তালৈ নাযায়গৈ, সি গোগামুখ নাযায়। সি বুকুৰ আহিছিলে কিবা কাম এটাত। তো আমি তাক তাতে আনি মেলি আমি এতিয়া গৈ আছোঁ গোগামুখ। তো মানে নাৰায়ণপুৰৰ পৰা গোগামুখ 86 কিলোমিটাৰমান হৈ যাব। তো মানে আমি এতিয়া বাইপাছ হৈ যামগৈ। এনেই মানে এইফালে ৰাস্তাটো ভালেই হয়, কিন্তু এতিয়া মানে লখিমপুৰৰ পৰা গোগামুখলৈ মানে যিটো ৰাস্তা যিটো নেশ্যনেল হাইৱে সেইটো মানে ভাল নে বেয়া নাজানিম বাৰু দেই, তাকে ভাল হ'লে হয় আৰু। মানে এতিয়া অসম সাহিত্য সভা মানে এইবাৰ আমাৰ নাৰায়ণপুৰতে পৰিছে। তেওঁলোকে সকলো আহিব আশা থাকিলে। তো মানে যোনসকল আহিব মানে তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰিব। ধৰি লওক ইনষ্টাগ্ৰামতে মেছেজ এটা কৰি দিব, মই তাতে যিহেতু আছোঁ নাৰায়ণপুৰতে থাকিম। তো সকলোৱে যাতে আহে তাৰ আশা থাকিল। ৰেষ্ট আমাৰ এতিয়া মানে কামটো হৈ গ'ল। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। ৰাতিপুৱা 10টা বজাত আহিছিলোঁ, এতিয়া 3টামানে বাজিলে। চ' এতিয়া দেৰিয়ে হৈ গ'ল। তো মানে এতিয়া আমি পাইছোঁহি সোৱণশিৰি ব্ৰিজ পাইছোঁ। এইটো সোৱণশিৰি ব্ৰিজ হয়। তো আপোনালোকে ভিউ চাওক আল্টিমেট। ৰাইট চাইডে সেইটো ট্ৰেইন লাইন হয়। আমি এতিয়া পালোহি padumoniaithan। মানে বহুত দিন দেখাই নাই সেইটো কাৰণে মানে ভাবিছোঁ সোমাই যাওঁ আজি। তো মানে আমি এতিয়া আছোঁ padumoniaithan। তো এইফালে এটা শিৱ মন্দিৰ আছে আৰু এইফালে আমাৰ ইয়াৰ padumoniaithan আছে। Okay guys, তো আপোনালোকক দেখালোঁ padumoniaithan। তো কেনেকুৱা লাগিলে কমেণ্ট কৰিব, বাকী যোন আহিছে কমেণ্ট কৰিব। গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই, কাৰণ মানে আমাৰ ইউটিউব চেনেলত লাগি আছিলোঁ, যিটো মানে 4-star ইলাইট গ্ৰুপ হয় এইটো কমেডি চেনেল হয়। তো গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাতো গৈ ছাবস্ক্ৰাইব কৰি দিব। গতিকে এইটো ভিডিঅ' যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই, টাটা।